মানুহে যেতিয়া মানুহৰ ওপৰত অত্যাচাৰ কৰে তেতিয়া আকৌ মানুহে ঈশ্বৰক দোষ দিয়ে। ভগৱান তুমি কি চাই আছা? নে তুমি শুই আছা পৃথিৱীত মৰামৰি চলি থাকিবলৈ? ভগৱান তুমি চকু মেলা আৰু চোৱা তোমাৰ সন্তান মানুহৰ চৰিত্ৰ। আৰে নাচাই চিঞৰি লাভ নাই। কিয় চাব লাগে কিয় চাব লাগে এতিয়া ঈশ্বৰ? কিয় ভাল দিন আহিলে ভগৱানলৈ মনত নপৰে? এটা ধন্যবাদ সৰি নপৰে অহংকাৰী কণ্ঠেৰে? বেয়া দিন আহিলে ভগৱানলৈ মনত পৰে। ধূপেই দীপেই কলে আপেলে থালি ভৰি পৰে, সেইদিনা মন হৈ পৰে পবিত্ৰ। এয়াই চালা মানুহৰ চৰিত্ৰ। আৰু সেইকাৰণেই ভাবোঁ ঈশ্বৰৰ দোষ নাই কিজানি। আৰে ঈশ্বৰে সজাই দিয়া পৃথিৱীখনেই নাই যেতিয়া ঈশ্বৰৰ দায়িত্ব থাকিবই বা কি হয় এতিয়া? কি নাছিল ঈশ্বৰৰ সৃষ্টি? কি নাছিল যে পৃথিৱীখন নতুনকৈ সজাবলৈ মন গ'ল আমাৰ দৃষ্টি? কি নাছিল কি নাছিল? মাথো অলপ নিজে সলাই ল'লেই হ'লহেঁতেন। কিন্তু আমি দেখোন নিজৰ সুবিধাৰ বাবে পৃথিৱীখনকে সলাই পেলালোঁ বাপপিকে। পৃথিৱীখন আমাৰ, কেৱল আমাৰ, কাৰণ আমি জীৱশ্ৰেষ্ঠ মানুহ বুলি বুকুত চপৰিয়াই বহি থাকিলোঁ। এতিয়া দেখে দেখে যুদ্ধ, গাঁৱে গাঁৱে যুদ্ধ, ঘৰে ঘৰে যুদ্ধ, কেৱল যুদ্ধ। সকলোকে কেৱল লাগে মই খাওঁ, মই জীয়াই থাকোঁ, তই মৰি যা, এলা গুলি খা। তোৰ কথা ভাবিবলৈ ময়ো নহয় বুদ্ধ। এতিয়া কেৱল মানুহেই মাৰিছে মানুহ, মৰিছে মানুহ, কেৱল মৰিছে আৰু মাৰিছে। কি চিৰিয়া, কি ভাৰত, কি বাংলাদেশ, সকলোতে কেৱল মৰিছেই আৰু মাৰিছে। এইবোৰৰ বাবে সঁচাকৈ জগৰীয়া নেকি ঈশ্বৰ? বন্দুক বাৰুদ পিষ্টল কিয় লাগে আমাক? নিজে বাচিবৰ বাবে নে আনক হত্যা কৰিবলৈ? আৰে মানুহৰ বুকুত বোমা বান্ধি মানুহ মাৰিবতো কেৱল মানুহেই পাৰে, ঈশ্বৰে নোৱাৰে। নোৱাৰে বাবে তেজৰ ফাকু খেলিব পাৰিছ, জ্বলাই দিব পাৰিছ চিৰিয়া শিশুৰ দেশ, লগাই দিব পাৰিছ পুতলা লোৱা বয়সৰ শিশুৰ মূৰত বন্দুকৰ নলী, আৰু হাঁহি হাঁহি তল পেলাই দিবও পাৰিছ জীয়াই থাকিবলৈ মৰা সেই চিঞৰ। মোক নামাৰিব মোক নামাৰিব, মই জীয়াই থাকিব বিচাৰোঁ। ঈশ্বৰৰ দোষ নাই। ঈশ্বৰে মানুহ মাৰিব পৰা হ'লে পৃথিৱীখন কেতিয়াবাই ধ্বংস কৰি দিলেহেঁতেন। নতুনকৈ এখন পৃথিৱী সজালেহেঁতেন য'ত সকলো থাকিব মানুহৰ বাটে। কাৰণ একেটা ভুল মানুহে কৰে বাৰে বাৰে, ঈশ্বৰে কেতিয়াও। পৃথিৱী ধ্বংস মানুহে কৰিব এদিন, সেয়াও ঈশ্বৰে ভালকৈয়ে জানে। মাত্ৰ কেইটামান দৃশ্য বাকী আছে চাগে নাটকৰ যৌৱনিকা কৰি। হয়তো সেই বিশেষ দৃশ্যকেইটা শেষ হ'লেই ঈশ্বৰে ঘোষণা কৰিবই, মোৰ প্ৰিয় সন্তান জীৱশ্ৰেষ্ঠ মানুহসকল, আমি আগুৱাই যাওঁ পৰৱৰ্তী নাট্য মুহূৰ্তিকেইটালৈ। পৃথিৱী ধ্বংস কেনেকৈ হৈ মানুহৰ হাতত নিজ চকুৰেই চাব।